সিহঁতক এবাৰ চাব ভগৱান। সেই যে ফুটপাথত বাসস্থান কৰে, সিহঁতে লকডাউনৰ সময়ত একো খাব পোৱা নাই। সিহঁতক এবাৰ চাব। সিহঁতে ক'ত ভিক্ষা মাগিব? সিহঁতে ক'ত পাব খাব? সিহঁতক এবাৰ চাব ভগৱান। শুনিছো দৰিদ্ৰ সীমাৰেখাক চৰকাৰে সাহায্য দিছে, চাউল দিছে, কিন্তু সিহঁতেতো পোৱা নাই। চাউল আনিবলৈ কাৰ্ডৰ প্ৰয়োজন, কিন্তু সিহঁতৰতো কাৰ্ড নাই আৰু সিহঁত দৰিদ্ৰ, ফুটপাথত বাসস্থান কৰে। এই যে লকডাউনৰ সময়ত মানুহবোৰতো ওলাব পৰা নাই, কোনেও দিব পৰা নাই সিহঁতক খোৱা বস্তু। ক'ত পাব সিহঁতে? ভগৱান চাব এবাৰ সিহঁতক, চকু মেলি চাব।